নতুন অসমীয়া চলচ্চিত্ৰ অগ্নিবীৰৰ প্ৰথমটো গীত বিজুলী মুকলি লাচিত ঘাটত বৰলুইত ফুড এণ্ড কালচাৰ ফেষ্টিভেল অনুষ্ঠানত অগ্নিবীৰ বোলছবিৰ প্ৰথমটো গীত মুকলি চিনেমাখনৰ প্ৰথমটো গীত অগ্নিবীৰৰ প্ৰথমটো গীত বিজুলী মাৰিলে বুকু অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে অগ্নিবীৰৰ প্ৰযোজক মনীষ আগৰৱালে ধূপ প্ৰজ্বলন কৰে জ্যেষ্ঠ অভিনেতা অতুল পাছনি নাৰিকল ভাঙে অভিনয়ৰ প্ৰযোজক মতলেবুদ্দিন আহমেদে বিজুলী মাৰিলে বুকুত গীতটো মুকলি কৰে পৰিচালক ৰজনী বৰ্মনে উক্ত অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় গীতিকাৰ অক্ষয় ফুকন গীতটোৰ গায়িকা শাৰদী বৰা অভিনেত্ৰী কিংকিনী গোস্বামী অভিনেতা আকাশ দেৱ অতুল পাছনি ৰমেন তামুলী সিদ্ধান্ত কলিতা ভ্ৰান্তি মেধি টুনটুন শইকীয়া বৰ্মন সিদ্ধাৰ্থ গোস্বামী চিন্ময় কটকী প্ৰযোজিকা সৰোজিনী বসুমতাৰী সহ প্ৰযোজক গণেশ প্ৰসাদ আৰু সৰুকণ ডেকা নিউজ ডেস্ক ৰিপৰ্ট DA 365 অসম